এইফালে ইয়াত আমি জ্বলাব লাগিব ধূপ মই গাইছ সুদা বিস্কুটকে খাই আছো নমস্কাৰ বন্ধুসকল আৰু সকলোকে মানে প্ৰথমতে মই শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু আজি হৈছে শিৱৰাত্ৰি তো ধুনীয়াকৈ মানে গা পা ধুই মানে আৰু এনেকৈ আছোঁ আৰু তাৰপিছত এতিয়া মই অলপমান মানে মেকআপ চেকআপ কৰি আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু মানে এতিয়া নিদেখাওঁ দে আৰু মানে ঘৰৰ মন্দিৰটোতো মই সেৱা চেৱা কৰিব লাগিব আৰু গধূলি তাত আমাৰ গোহাঁই ঘৰত যাব লাগিব তো চাহ চাহ খাই আপোনালোকক লগ পাই আছোঁ দেই মানে এতিয়া লগ নাপাওঁ গধূলি লগ পাম তো এতিয়াৰ কাৰণে তো গাইছ মানে মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিলোঁ আৰু মানে কি জানেনে আজি আপোনালোকক গধূলি দেখুৱাই আছোঁ আৰু এতিয়াও মানে দেখুৱাওঁ আমি আৰু এতিয়া মানে ক'ত যাওঁ আমি গোহাঁই ঘৰত যাওঁ গোহাঁই ঘৰত যাই সেৱা চেৱা কৰি আহিম আৰু এনেকৈ চাওক মানে বিহুৱান চিহুৱান লৈছোঁ আৰু দুয়োজনে যাম আৰু যাব কোন বিহুৱান যাব না তো আমি দুয়োজনীয়ে যাই আছোঁ আৰু মই ভাবিছোঁ আজি মোৰ কি মিষ্টেক হৈ আছে এইটো বটামটো এৰি গৈছে আৰু সোণা পিন্ধিব পাৰিছোঁ মই হ'ব টেনশ্যন নাই গাঁৱতহে মন্দিৰ দিনা আৰু গধূলা যাই আছোঁ গধূলি আৰু মানে সেৱা কৰিব যাব লাগিব আৰু ঠগি নিব লাগিব তো এনেকৈ যাই আছোঁ অলপ গ'লে মানে আমি পাম আৰু গোহাঁই ঘৰ A few moments later. তো গাইছ আমাৰ কাৰণে বহুত এটা দুখৰ খবৰ মানে আমি সেৱা কৰিব গ'লোঁ কিন্তু সেৱা কৰিব নাপালোঁ মানে কিহৰ কাৰণে মূৰ্তিকেইটা বাহিৰত ওলাই থৈ দিছে মানে সিহঁতক ধুব আৰু মূৰ্তিক ধুব এনেকৈ আমি অলপ দেৰিকৈ মানে আৰু আহিম সেৱা কৰিব তো এতিয়া আৰু আমি যাওঁ আৰু ঘৰত 6.5 hours later. আৰু গাইছ মানে এতিয়া মই একদম শাৰী চাৰী পিন্ধি ধুনীয়াকৈ মানে আছোঁ আৰু মানে মই ৰিলচ বনাই আছোঁ আৰু এইফালে মই কাপোৰ চাপোৰ আছে মানে এইখিনি পিন্ধিও এবাৰ বনাম আৰু এই শাৰীখন পিন্ধিও মানে এবাৰ বনালোঁ তো ৰিলচ চিলচ বনাই আপোনালোকক মানে লগ পাই আছোঁ আৰু তাৰপিছত আৰু ৰিলচখিনিও দেখুৱাই দিম আপোনালোকক গাইছ মই আৰু ড্ৰেছ চেঞ্জ কৰি দিলোঁ দেই আৰু এইবাৰ মানে আৰু এটা বেলেগ গীতত বনাম তো এইবাৰ চাওক আৰু গাইছ মোৰ কিন্তু এটা ৰিলচ বনোৱা বিৰাট ডাঙৰ ৰহস্য আছে এই ৰহস্যটো বেলেগ দিনাখন ক'ম আজি নকওঁ তো এতিয়া আৰু মই ৰিলচ চিলচ বনাই মানে আৰু মন্দিৰত যাব লাগে আৰু গা পা ধুই মানে আৰু যাব লাগে মন্দিৰত এইবাৰ মানে আমি ঠগি দিব যাম তেতিয়া আৰু এবাৰ গৈছিলোঁ মই সেৱা কৰিব কিন্তু আপোনালোকক দেখুওৱা নহ'ল কিবা কাৰণত এনেকৈ নেদেখুৱালোঁ তো এতিয়া যাম আৰু ঠগি দিম মানে যি আৰু মানে ঠগি দিম আৰু ঘৰত আহি আৰু অলপমান দেৰিকৈ যাম আৰু ৰাতি খিচিৰি দিব নহয় খিচিৰি খাব যাম তো এতিয়াৰ কাৰণে আৰু বাই বাই रुको जरा सबर करो গাইছ এতিয়া মই গা পা ধুই মানে ধুনীয়াকৈ আৰু বগা এইটো পিন্ধি ল'লোঁ এতিয়া আমি গোহাঁই ঘৰত যাম ঠগি দিব তো আহি কিনে আপোনালোকক লগ পাম আৰু আজি কি পিন্ধিছোঁ মই দেখুৱাই দিম বাৰু চাওক আজি মই এনেকৈ যাম আৰু ইয়াত আমাৰ মানে ঘৰতো ইয়াত ঠগি দিছে আৰু মন্দিৰত আৰু ইয়াতে মানে ঠগি খাব লাগিব আৰু এইফালে তো গাইছ এতিয়া গধূলি হ'ল আৰু আমি গোটেই কেইজনী মানে মা ডাঙৰ মা এনেকৈ কইনা বা গোটেই কেইটা মানে আমি গোহাঁই ঘৰত ঠগি দিব যাই আছোঁ বাই ভিডিঅ' বনাইছি এনেকৈ আমি ওলালোঁ আৰু আমাৰ কইনা বা সিপাল মানে বস্তু লৈ আছে তথাপি হাই বুলি দিব পাহৰা নাই আৰু এইফালে আমাৰ চনুপা এনেকৈ আমি যাই আছোঁ আৰু চাওক আমাৰ ৰাস্তাৰ ইফালে মাতি দিছে তো এতিয়া আমি মন্দিৰ আহি পালোঁ আৰু আমি মানে চাকি বন্তি দি কিনে ঘৰত যাম এয়া মানে খৰাহীত মানে লেবেল মাৰি আছে ইয়াত মানে যেন কাৰো সেই খৰাহী নুশুধায় সেইবাবে এয়া মানে আমি গোটেইকেইজনে সেৱা লৈ আছোঁ মানে কেমেৰামেনে আমাৰ লোৱা নাই সেৱা আমি গাইছ আৰু মানে আমাৰ গোহাঁই ঘৰটো থৈ কৰিব আহিছোঁ চাওক সেৱা কৰিব যাব লাগে
এইফালে ইয়াত আমি জ্বলাব লাগিব ধূপ মানে আমাৰ নতুনকৈ বান্ধি আছে গোঁসাই ঘৰটো সেইবাবে আৰু এইফালে আৰু অলপ হেৰি হৈছে আৰু এতিয়া গাইজ সেৱা কৰা হৈ গ'ল আৰু ওলালো আমি গোঁসাই ঘৰৰ পৰা আৰু ইয়াত মানে খিচাৰীৰ কাৰণে আৰু যোগাৰ কৰি থৈ দিছে এইফালে জুই চুই ধৰি থৈ দিছে তাতে ৰান্ধিব চিনপা ৰাতি খাব আহিব লাগিব আমি এইফালে আমাৰ ৰান্ধনী আজি মানে খিচাৰী বনোৱা দাদা কিবা এটা কওক খিচাৰী বনাব লাগিব আৰু গাঁৱৰ আমাৰ তিৰি চলি সকলোৱে খাই জানে খিচাৰীটো দাদা হ'ব দে তুমি যিকো মানে এতিয়া গাইছ আমি মানে গোঁসাই ঘৰৰ পৰা ওলালো আৰু ৰাতি আহিব লাগিব মানে কি ক'ম আৰু ভাজি খাব আহিব লাগিব আমি প্ৰসাদ খাব আহিব লাগিব আৰু ৰাতি আহিম আমি হয়নে নহয় চিনপা আমি আহিম ৰাতি তো এতিয়া ঘৰত আহিব লাগিব আৰু আমি যাম ৰাতি খিচাৰী খাব আৰু গাইছ আমি মানে আৰু বেলেগত আৰু গাজি খাব যাম এই বাতি চাতি লৈ আহিছোঁ আমি আৰু যাম আৰু মাতিছে আমাক গাজি খাব হয়নে আন্ধাৰ এই তাত দেখাব ভালকৈ আমাৰ মুখ কেইখন আৰু মানে ড্ৰেছখিনি আৰু সলালোঁ আমি মানে সলালোঁ মই সলাইছোঁ দেই এই সলা নাই আৰু দিনটোত যে আজি কিবাৰ ড্ৰেছ সলালোঁ মই একেবাৰে ক'বই নালাগে আৰু তিনিজনী বেছি নহয় কিশোৰ বান্দৰ বান্দৰ बांदर मामा ये कैसा नाम है बांदर मामा इसुही हटो डट गजी खबो ए छ तो এতিয়া আমি গাজি সাজি খাই আহিলো গাজি এইজনী আমাৰ বহুত লাজুকী ছোৱালী আজি ফাৰ্ষ্ট টাইম মানে মোৰ লগত কেমেৰাটো লাইছে আৰু মই চাওক মোক লুকে চেঞ্চ হৈছে গাইছ তো গাইছ এতিয়া ৰাতি হ'ল আমি এতিয়া গোঁসাই ঘৰত যাম গোঁসাই ঘৰত মানে গাজি খাব যাম আমি মানে ঘৰে ঘৰে গাজি চাজি খাই ওলালো আৰু এতিয়া আমি আৰু গোঁসাই ঘৰত যাম গাজি খাব এই চাওক গাইছ আমাৰ মানে খিচিৰি খাব যা মানুহ একেবাৰে পুৰা মোৰ ঠাণ্ডা লাগি গ'ল এইবাৰ সেইকাৰণে ৱাস্কটটো মাৰি ল'লো এইজনীতো আমাৰ একেবাৰে ঠাণ্ডা লাগি থাকে এই চাওক গাইছ মানুহ ৰাতি কেমেৰা বেয়া হ'বই একেবাৰে বা 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 এই চাওক গাইছ মানুহ এইফালে মানে জুই পুৱাই আছে পুৰা একেবাৰে এইফালে আমাৰ চাহ দি আছে মই বাৰু চাহ নাখাওঁ মই গাইছ সুদা বিস্কুটকে খাই আছোঁ একদম যি শেষত বহিছোঁ মানে খিচুৰি আমাৰ পাৰ্টিটো মানে খিচুৰি খোৱা হৈ গ'ল আৰু এবাৰ আহিম এতিয়া ঘৰত যাম আৰু এবাৰ আহিম গাজি খাব সেই চাওক আগৰ একদম মানে কেমেৰা একদম পুৰা তোলাই আছো আৰু এইফালে আমাৰ মানে আমাৰ টিমটো ঘৰৰ টিমটো এইকেইটা চাওক গাইছ আমাৰ সৰু পাৰ্টি ইয়াত আহিছে আমি আৰু গাজি খাব বুলি মানে প্ৰসাদ খাম বুলি আহিলোঁ আৰু তো তাতে বহিব যাম এই চাওক গাইছ আমি আহি পেলাই ইয়াত বহিলোঁ এই মানুহ চাওক এইফালে শিৱ মন্দিৰটো এইফালে আমাৰ পোৱালি নাম চাম ধৰা হৈ গ'ল মানে আৰু এইফালে আমাক সেৱা ল'ব দিছে তো এই তাত মানে মাইকৰ ওচৰত কৈ আছে আৰু স্পীকাৰৰ ওচৰত মানে মন্ত্ৰবিলাক আমাক আৰু ধৰিব দিছে
আৰু এইফালে আমাৰ আয়তীসকলক মাতিছে প্ৰসাদ বিতৰণ কৰাৰ বাবে। তো তাত গৈছে সিহঁতে আৰু দেউৰীজনে মানে দি আছে প্ৰসাদবোৰ সিহঁতে আৰু ভগাব। আৰু এইফালে দি আছে আমাক প্ৰসাদ। এই চাওক চাৰিওফালে মানে দি আছে। আৰু এইফালে আমাৰ প্ৰসাদখিনি আৰু এবাৰ দেখুৱাই দিছোঁ। আৰু কেনে মোবাইলত ব্যস্ত আৰু এইফালে চাওক গাইছ, মানুহ গাজি পোৱাৰ লগে লগে মানে প্ৰসাদ পোৱাৰ লগে লগে আৰু মানুহ উঠিলে। কি ক'ম আৰু আমি আৰু বহি আছোঁ। এই দেখা নাই মই কি একেবাৰে কিবা কথা কৈ আছিলোঁ মই, চাওকচোন। আৰু এইফালে এইবাৰ মানুহবোৰ আপোনালোকক ময়ে দেখাই দিছোঁ দিয়ক, চাওকচোন একবাৰ। একদম মানে কি ক'ম আৰু এইফালে মানে খৰাহিবোৰত অলপ মানে হেৰি দি গাজি দি ভগাইছে খৰাহিবোৰ। আৰু এইফালে চাওক মানুহ। তো গাইছ, আজিৰ ভিডিঅ'টো মানে এইখিনিতে সমাপ্ত কৰোঁ আৰু সকলোকে মানে আৰু এবাৰ শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু বাই বাই, গুড নাইট।